নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? মই অবিনাশ আৰু আপোনালোকে চাই আছে আই লাভ সায়েন্স এণ্ড এক্সপেৰিমেণ্ট ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আজি আপোনালোকক কিছু পেলনীয়া সামগ্ৰীৰে অট'মেটিক LED লাইট বনাই দেখুৱাম, যিটো নেকি আপোনালোকে আউটডোৰ প্লেচ অৰ্থাৎ পাব্লিক প্লেচত ব্যৱহাৰ কৰিব পাৰিব। এইটোৰ কোনো ছুইচৰ প্ৰয়োজন নাই। এন্ধাৰ হোৱাৰ লগে লগে এই লাইটটো অট'মেটিকলি জ্বলি উঠিব আৰু ৰাতিপুৱাৰ হোৱাৰ লগে লগে অট'মেটিকলি বন্ধ হৈ যাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি এইটো ল'লোঁ আৰু এইটো বেয়া LED হয়, খুলিলোঁ আৰু ইয়াতে থকা লাইট নালাগে, এইখিনি আমাক লাগিব। এইখন আপোনালোকে 10 টকাত পাই যাব, কাৰণ এইখন 3 ভোল্টৰ হয়, সেইকাৰণে ইয়াত ব্যৱহাৰ কৰিব লাগিব। আগতে ইয়াত যিখন আছিল সেইখন বেছি ভোল্টৰ। এইটো LDR সেন্সৰ হয়, লাইট ডিপেণ্ডেণ্ট ৰেজিষ্টাৰ। এইটো আপোনালোকে 10 টকাত পাই যাব আৰু ইয়াৰ এই সেন্সৰটো চলাবৰ বাবে আপোনালোকক কিছুমান ট্ৰেনজিষ্টৰৰ প্ৰয়োজন হ'ব। এই BC547 এইটো ট্ৰেনজিষ্টৰ হয়। এয়া আমাক দুটা লাগিব, ইয়াৰ দাম 20 টকা হ'ব আৰু এয়া 1K ৰেজিষ্টাৰ লাগিব। ইয়াৰ বাবে 1K ৰেজিষ্টাৰ দুটা লাগিব। আমি LEDটোৰ এইখিনিতে ফুটা কৰি ল'ব লাগিব। LDR সেন্সৰটো বাহিৰত ৰাখিব লাগিব, যাতে পোহৰ পৰিছে বা আন্ধাৰ হৈছে এইটো যাতে সেন্সৰটোৱে গম পায়। এয়া LDR সেন্সৰটোৰ বাবে এখন চাৰ্কিট বনাব লাগিব BC547 ট্ৰেনজিষ্টৰেৰে। চাৰ্কিটখন সম্পূৰ্ণকৈ বনোৱাটো আপোনালোকক মই ডায়েগ্ৰামত দি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ, সেয়ে আমি গোটেই চাৰ্কিটখন বনোৱা ভিডিঅ'টো নিদিওঁ। এই LDRৰ চাৰ্কিটখনৰ ভিতৰতে থ'ব লাগিব আৰু LDRটো বাহিৰত মই ফেভিকুইক আঠাৰে আঠা লগাই লৈছোঁ। এইখন হৈছে চাৰ্জাৰৰ পৰা উলিয়াই অনা এখন চাৰ্কিট। এইখন 3 ভোল্ট ছাপ্লাই কৰে এইখনে। আৰু আমি আগতে থকা চাৰ্কিটখন গুচাই লৈ আমি এতিয়া চাৰ্জাৰৰ পৰা অনা চাৰ্কিটখন ব্যৱহাৰ কৰিব লাগিব, কাৰণ আমাৰ লাইটটো 3 ভোল্টৰ আৰু আমাৰ গোটেই LDR চাৰ্কিটখনো 3 ভোল্টৰ, সেয়ে আমি 3 ভোল্টৰ চাৰ্কিটখন ব্যৱহাৰ কৰিব লাগিব। আৰু এতিয়া এই LDR চাৰ্কিটখনৰ ভিতৰত সোমাই ল'ম আৰু সেই 3 ভোল্টৰ চাৰ্কিটখনৰ ভিতৰত সোমাই ল'ম আৰু LDRটো আমি এই BC547 ট্ৰেনজিষ্টৰৰ চাৰ্কিটখনৰ লগতে আমি লগাই লৈছোঁ। আৰু এতিয়া লাইটটো আগতে যিটো লাইট আগৰ জেগাত আছিল, আমি সেই ঠাইতে এইটো লগাই লৈছোঁ। এইটো ইনষ্টেণ্ট গ্লুৰে লগাই লৈছোঁ আৰু এতিয়া চাৰ্কিটখন ইয়াতে সোল্ডাৰিং আইৰণৰে আমি LDRটোৰ লগত কানেক্ট কৰি ল'ম। খুব সাৱধানেৰে এইটো লগাব লাগিব, যাতে ভিতৰত থকা এলুমিনিয়ামৰ মেইন ৰাউণ্ডটোত যাতে লাগি নাযায় আৰু শ্বৰ্ট যাতে নহয়। ডায়েগ্ৰামখনত দেখুওৱা মতে আপোনালোকে লাইটটো সেইখন চাৰ্কিটৰ লগত লগাই ল'ব। আৰু মই এইখিনি আৰু ইমান ভালদৰে দেখুওৱা নাই, কাৰণ যথেষ্ট অসুবিধা ইয়াতে কানেক্ট কৰাখিনি দেখুৱাবৰ বাবে। আমি লাইটটো ফিক্স কৰাৰ আগতে এবাৰ টেষ্টিং কৰি চাইছোঁ আৰু আপোনালোকে দেখিছে নিশ্চয়। এয়া মই মোবাইল লৈছোঁ আৰু মোবাইলৰ ফাৰ্ষ্টটো মই এই সেন্সৰ LDR সেন্সৰটো যেতিয়া পেলাই দিছোঁ তেতিয়া এই লাইটটো বন্ধ হৈ গৈছে। আকৌ যেতিয়া চাইড কৰি দিম তেতিয়া জ্বলি যাব। এয়া আপোনালোকে নিশ্চয় দেখিছে। যেতিয়া আমি LDR সেন্সৰটোত মোবাইলৰ পোহৰটো পেলাই দিছোঁ তেতিয়া এই লাইটটো বন্ধ হৈ গৈছে, আৰু যেতিয়া আমি মোবাইলৰ পোহৰটো চাইড কৰি নিছোঁ তেতিয়া লাইটটো জ্বলি উঠিছে।
যিহেতু আমি ভিতৰত চাৰ্জাৰৰ চাৰ্কিটখন লগাইছোঁ, সেয়া আপোনালোকে ডাইৰেক্ট কাৰেণ্টত দিব পাৰিব। আৰু এয়া মই কাৰেণ্টত দিছোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে। এতিয়া মই মোৰ মোবাইলৰ লাইটেৰে পোহৰ মাৰি চাম। এয়া আপোনালোকে নিশ্চয় দেখিছে, পোহৰটো পৰাৰ লগে লগে লাইটটো বন্ধ হৈ গৈছে। আৰু যেতিয়া পোহৰটো চাইড কৰি দিছোঁ আৰু তেতিয়া লাইটটো জ্বলিছে। আৰু এতিয়া ওপৰত আমাৰ যিটো বেকগ্ৰাউণ্ড লাইট সেইটো জ্বলি থকাৰ বাবে এইটো সোমাই আছিল, আৰু যেতিয়া আমি বন্ধ কৰি দিছোঁ তেতিয়া এই লাইটটো জ্বলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে। আৰু আমি এইবাৰ বাহিৰত টেষ্টিং কৰি দিছোঁ। আৰু এয়া হাতখনে যেতিয়া চেঞ্চৰটোত আমি ঢাকন দিওঁ বা আন্ধাৰ কৰি দিওঁ তেতিয়া এই লাইটটো জ্বলিছে। আৰু যেতিয়া হাতখন চাইড কৰি বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। যদি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।